যদি পৃথিৱীখন আপোনাৰ বিৰোধী, তেন্তে এইটোৱেই হ'ব আপোনাৰ ৰাস্তা। যেতিয়া পৃথিৱী আপোনাক ভাঙিবলৈ চেষ্টা কৰে, তেতিয়া ভয় নকৰিব। সেই সময়তে আপোনাৰ ভিতৰত লুকাই থকা শক্তিশালী চেম্পিয়নজন জাগি উঠে। এই কষ্ট আৰু সংগ্ৰামেই আপোনাক আগৰ তুলনাত অধিক মজবুত আৰু অদম্য কৰি তোলে। মানুহে আপোনাৰ বিৰুদ্ধে থিয় দিলে বুজিব আপুনি সঠিক পথত আগবাঢ়িছে। আপোনাৰ নীৰৱ পৰিশ্ৰম আৰু চেষ্টা তেওঁলোকৰ মনত ভয় সৃষ্টি কৰে। সেয়েহে তেওঁলোকে আপোনাক বাধা দিব বিচাৰে। জীৱনত সকলো সময়তে নিজৰ বুলি ভবা মানুহবোৰো কেতিয়াবা আঁতৰি যাব পাৰে। আপোনাৰ উন্নতিৰ পথত তেওঁলোকে বাধা হৈ থিয় দিব পাৰে, কিন্তু এই অভিজ্ঞতাই আপোনাক নিজৰ প্ৰকৃত শক্তি আৰু মূল্য বুজিবলৈ সহায় কৰে। এখন দুৱাৰ বন্ধ হ'লে হতাশ নহ'ব, সেইটো এটা সংকেত। জীৱনে আপোনাৰ বাবে নতুন আৰু ডাঙৰ সুযোগ সাজু কৰি ৰাখিছে। নতুন পথত আগবাঢ়িবলৈ সাহস ৰাখক। মানুহে আপোনাক বাধা দিব, হাঁহিব, সমালোচনা কৰিব, কাৰণ তেওঁলোকে ভয় কৰে যে আপুনি এদিন অদম্য হৈ উঠিব। কিন্তু আপুনি থমকি নাথাকিব। এই সকলোবোৰক শক্তি কৰি আপুনি আগবাঢ়ি যাওক। মনত ৰাখিব, আপোনাৰ কাহিনী এতিয়াও শেষ হোৱা নাই। এইটো কেৱল আৰম্ভণিহে। প্ৰিয় দৰ্শক শ্ৰোতা, ইমান সময় কষ্ট কৰি ভিডিঅ'টো দেখাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। লগতে এই কথাখিনি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।